আমি সকলোৱে জ্ঞাত যে আমাৰ পোষণ মাহ চলি আছে। পোষণ অভিযানৰ এটা অংশ ছেপ্টেম্বৰ মাহটো আমি পোষণ মাহ হিচাপে পালন কৰোঁ, য'ত ইয়াৰ মেইন উদ্দেশ্যটো হৈছে মূল উদ্দেশ্যটো হৈছে পুষ্টিহীনতা নিৰ্মূল কৰা সমাজৰ পৰা, আৰু তাৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লোৱা হয়। আৰু সেইমতে আমি ৰূপায়ণ কৰি আজি 29 তাৰিখে আমি ইতিমধ্যে এক পৰ্যায় পাইছোঁহি পোষণ মাহৰ, আৰু সেই পুষ্টিহীনতা নিৰ্মূলকৰণৰ ওপৰতে আজি এক সজাগতামূলক ষ্ট্ৰীট প্লে বাটৰ নাট ইয়াত প্ৰদৰ্শন কৰা হ'ব। ইয়াৰ মূল টপিকটো হৈছে যে NRC নিউট্ৰিশ্যনেল ৰিহেবিলিটেশ্যন চেণ্টাৰ। আমি সকলোৱে জানো যে আমাৰ ভাৰতবৰ্ষৰ লগতে অসমতো এতিয়াও বহু শিশু পুষ্টিহীনতাত ভুগি আছে, আৰু পুষ্টিহীনতা যেতিয়া আমি পুষ্টিহীনতাত ভোগা শিশু এটা ডিটেক্ট কৰোঁ, অংগনবাড়ী কৰ্মীয়ে হওক বা হেল্থ ডিপাৰ্টমেণ্টৰ পৰা যেতিয়া এটা শিশু ডিটেক্ট কৰা হয়, আৰু সেই শিশুটোৰ যেতিয়া এটা মেডিকেল কমপ্লিকেশ্যন থাকে, তেতিয়া সেই শিশুটিক NRCলৈ প্ৰেৰণ কৰাৰ এটা সুবিধা আছে, যিটো নিউট্ৰিশ্যনেল ৰিহেবিলিটেশ্যন চেণ্টাৰ, যি অসমৰ প্ৰায়বিলাক জিলাতে ইতিমধ্যে স্থাপন কৰা হৈছে চিভিল হস্পিটেলবিলাকত। আৰু তাত শিশুটিক সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হয় যেতিয়ালৈকে শিশুটি পুষ্টিহীনতাৰ পৰা মুক্ত হৈ নাযায়। গতিকে কিন্তু আমি যেতিয়া ডিটেক্ট কৰোঁ শিশুসকল পুষ্টিহীনতাত ভোগা শিশুসকল যেতিয়া ডিটেক্ট কৰা হয়, চিনাক্তকৰণ কৰা হয়, তেতিয়া গ্ৰাউণ্ডত অংগনবাড়ী কৰ্মীয়ে বহু সমস্যাৰ সন্মুখীন হয় পেৰেণ্টছক কনভিন্স কৰাৰ ক্ষেত্ৰত। তেওঁলোকে নাযায় বা পঠিয়াব নিবিচাৰে, আৰু বহু ক্ষেত্ৰত এনেকুৱা হয় যে পেৰেণ্টছে খেদিও আহে। গতিকে সেইটো কিয় হৈছে, কোনোবা নহয় কোনোবাখিনিত মেছেজটো মিছকমিউনিকেশ্যন হৈ আছে, গেপ এটা ক্ৰিয়েট হৈ আছে, হয়নে? গতিকে সেই গেপটো যাতে ৰিডিউচ হয়, আমি যিমান পাৰোঁ যাতে আমাৰ যিমানখিনি গঠনমূলক পদক্ষেপ লৈ আছে চৰকাৰৰ, ভাৰত চৰকাৰৰ দ্বাৰা বা অসম চৰকাৰৰ দ্বাৰা, সেই পদক্ষেপসমূহ ৰাইজৰ মাজত যাতে মেছেজবোৰ যায়, সেই তাৰে উদ্দেশ্য হাতত লৈ আমি এটা ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ আজি ষ্ট্ৰীট প্লে। আৰু লগতে আজি ৰেচিপি কম্পিটিশ্যনো আছে আমাৰ। ৰেচিপি কম্পিটিশ্যনৰ মূল উদ্দেশ্যটো হ'ল যে জনসাধাৰণৰ মাজত যি আমাৰ পুষ্টিহীনতা নিৰ্মূলকৰণৰ বাবে যি নিউট্ৰিয়েণ্টছৰ প্ৰয়োজন হয়, খাদ্য সম্ভাৰবিলাকত সেই নিউট্ৰিয়েণ্টছৰ জ্ঞান থাকিবলগীয়া জ্ঞানসমূহ আমাৰ মাজত আছেনে নাই, গতিকে সেই জনসাধাৰণৰ মাজত সুষম আহাৰৰ প্ৰতি এটা জনজাগৰণ সৃষ্টি কৰাৰ উদ্দেশ্যে ৰেচিপি কম্পিটিশ্যনো আমি আজি ইয়াত কৰিছোঁ। গতিকে আশা কৰোঁ আজি আমাৰ যি দুটা অনুষ্ঠান আপোনালোকৰ সহযোগত, সক্ৰিয় সহযোগত সফল হৈ উঠিব, ইয়াকে ক'লোঁ। গতিকে পলম নকৰি আজি আমি বাটৰ নাটটো ষ্টাৰ্ট কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। হ'লনে বৰষা? হ'ল বাইদেউ, মই পোষণ ট্ৰেকাৰটো ভৰালোঁ। ঠিকে আছে। কালি কিন্তু তোমাৰ পোষণ ট্ৰেকাৰটো চেক কৰোঁতে ছেম শিশু এজন দেখা পালোঁ। ছেম মানে কি বাইদেউ? ছেম মানে হ'ল অত্যাধিক পুষ্টিহীনতাত ভোগা। এটা শিশু জন্মৰ লগে লগে তাৰ উচ্চতা আৰু ওজন সঠিকভাৱে হ'ব লাগিব। যদি শিশুটোৰ উচ্চতা আৰু ওজন সঠিকভাৱে হয়, তেনেহ'লে আমি সেই শিশুটোক স্বাভাৱিক বুলি ভাবোঁ। আমাৰ অংগনবাড়ী কেন্দ্ৰবোৰত আজিকালি উচ্চতা আৰু ওজন জোখা যন্ত্ৰ আছে, আৰু শিশুটোৰ উচ্চতা আৰু ওজন সঠিকভাৱে হ'লে সেই শিশুটোক আমি স্বাভাৱিক বুলি ধৰোঁ। আমাৰ তাত একোখনকৈ চাৰ্ট থাকে নহয়, সেই চাৰ্টত 3টা ৰং আছে, সেউজীয়া, হালধীয়া আৰু কমলা ৰং। সেউজীয়া ৰঙত যদি পৰে তেতিয়া শিশুটোক আমি স্বাভাৱিক বুলি ধৰোঁ। যদি শিশুটো হালধীয়া ৰঙত পৰে
তেনেহ'লে আমি শিশুটোক মধ্যমীয়া বুলি ধৰোঁ আৰু যদি কেনেবাকৈ শিশুটো কমলা ৰঙত পৰে তেনেহ'লে সেই শিশুটোক আমি অত্যাধিক পুষ্টিহীনতাত ভোগা বা চেম শিশু বুলি ধৰি লওঁ। মোৰ ল'ৰাটো কিহত পৰিছে বাইদেউ? আপোনাৰ ল'ৰাটো সেউজীয়া ঘৰতে আছে, আপোনাৰ শিশুটো স্বাস্থ্য স্বাভাৱিক শিশুত পৰিছে। আপোনাক ধন্যবাদ বাইদেউ, আপুনি আপোনাৰ শিশুটো যত্ন লোৱাৰ বাবে। আগলৈও আপুনি আপোনাৰ শিশুটো এনেদৰে যত্ন লৈ থাকিব দেই। হ'ব বাইদেউ। বাইদেউ এখেতৰ শিশুটো আগৰ পৰাই জন্মৰ পৰাই সুস্থ হ'ব আৰু বা এখেতৰ শিশুটো জন্মৰ পৰাই উচ্চতা আৰু ওজন প্ৰায় সমান হৈ থাকে। হয় নেকি বৰষা? অহা মাহৰ 2য় মঙলবাৰত যেতিয়া পৰিপূৰক পোষণ দিৱস পাতিব তেতিয়া তুমি এই বিষয়টোকে বিষয়বস্তু হিচাপে ল'বা, মাতৃৰ পৰা মাতৃলৈ সহায়িকা। এই বিষয়ে তুমি ভালকৈ জানা নহয়? জানো বাইদেউ, সেই যিদিনাখন পোষণ দিৱস হয় সেইদিনাখনি যিটো স্বাস্থ্যৱান শিশু মাতৃগৰাকীক কেন্দ্ৰলৈ আমন্ত্ৰণ কৰি আমি ধন্যবাদ জনাব লাগে আৰু বাকী মাতৃসকলক সেই মাতৃগৰাকীয়ে তেওঁৰ শিশুটো কেনেদৰে যত্ন লৈছিল সেইখিনি বুজাই দিব লাগে। ঠিকেই কৈছা, তুমি সেইদিনা পোষণ দিৱসৰ দিনা তুমি মাতৃৰ পৰা মাতৃলৈ সহায়তা এই বিষয়টো বিষয়বস্তু হিচাপে ল'বা আৰু এওঁক নিমন্ত্ৰণ কৰিবা আৰু এওঁক সকলো ৰাইজৰ আগতে তুমি ধন্যবাদ জনাবা আৰু তুমি শিশুটো কেনেদৰে লালন পালন কৰিলে সুস্বাস্থ্যৱান কৰিলে সেই বিষয়ে ৰাইজৰ আগত ক'বলৈ ক'বা। আপুনি কিন্তু সেইদিনা ক'ব লাগিব, পাৰিব নহয়? পাৰিম বাইদেউ। কেনেকৈ ক'ব বাৰু কওকচোন অকণমান। মই মোৰ সন্তানটোক গৰ্ভত স্থিতি লোৱাৰ পৰাই স্বাস্থ্যৰ যতন লৈছিলোঁ, পুষ্টিকৰ খাদ্য খাইছিলোঁ, চিকিৎসকৰ পৰামৰ্শ লৈছিলোঁ, চিকিৎসালয়তহে সন্তান জন্ম দিছিলোঁ। সন্তানটো জন্মৰ লগে লগে মাতৃদুগ্ধ খুৱাইছিলোঁ, 6 মাহলৈকে কেৱল মাতৃদুগ্ধই খুৱাইছিলোঁ। 6 মাহ সম্পূৰ্ণ হোৱাৰ লগে লগে অন্নপ্ৰসন্ন পাতিছিলোঁ, 8-9 মাহলৈকে ৰৈ থকা নাছিলোঁ আৰু 6 মাহ সম্পূৰ্ণ হোৱাৰ লগে লগে মাতৃদুগ্ধৰ লগতে অন্য পৰিপূৰক আহাৰ যেনে ঘৰতে উৎপন্ন হোৱা বস্তু, বাৰীৰ শাক পাচলি, বতৰৰ ফল মূল, মাহজাতীয় শস্য, বীজজাতীয় শস্য, গাখীৰৰ পৰা উৎপন্ন হোৱা বস্তু এইবিলাক সদায় খুৱাওঁ তাক। বজাৰৰ বস্তু, পেকেটজাতীয় বস্তু এইবিলাক নোখোৱাবলৈ চেষ্টা কৰোঁ আৰু চাফ চিকুণতাৰ ওপৰত গুৰুত্ব দিওঁ, প্ৰতিষেধকসমূহ নিয়মীয়াকৈ দিয়াই থাকোঁ। এনেদৰে স্বাস্থ্যৰ যতন লওঁ। খুব সুন্দৰ। আপুনি এই কথাখিনিকে সিদিনা পোষণ দিৱসৰ দিনা ৰাইজৰ আগত ভালদৰে বুজাই দিব। আৰু এটা কথা বৰষা, পুষ্টি দিৱসৰ দিনা তোমালোকৰ যেতিয়া হেল্ডি চাইল্ড ল'ৰা ছোৱালী মাতা তেতিয়া তুমি এওঁ ল'ৰাটোকো তুমি মাতিব পাৰিবা, তেওঁক পুৰস্কৃত কৰিব পাৰিবা। অঁ হয় নি বাইদেউ? কাইলৈ যাব পাৰিমনে? মোৰ ল'ৰাটোক লৈ যাব পাৰিমনে বাইদেউ? ক'লৈ লৈ যাব লাগিব? অহা ছেপ্টেম্বৰ মাহৰ 30 তাৰিখে নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ কনফাৰেঞ্চলতে স্বাস্থ্যৱান শিশু প্ৰতিযোগিতা হ'ব, তুমি তালৈ লৈ আহিবা। মই লৈ যাম বাইদেউ। বাইদেউ মই তাত যাওঁ, ল'ৰাটোক স্কুল ছুটি হ'লে লৈ যাম। অহা নাই নেকি? নাই অহা বাইদেউ। তেওঁলোকৰ মাক বাপেকক তুমি NRC লৈ নিয়াৰ কথা কৈছানে? কৈছোঁ বাইদেউ। তেওঁলোকে কি কৈছে? তেওঁলোকে NRC লৈ নিয়াৰ কথা অলপো যত্ন চেষ্টা কৰা নাই। তুমি তেওঁলোকক ভালকৈ NRC বিষয়ে ক'ব পৰা নাই চাগে? কৈছোঁ বাইদেউ, মই ভালদৰে তেওঁলোকক NRC বিষয়ে বুজাই কৈছোঁ। হ'ব বাৰু, আজি মই তোমাৰ কেন্দ্ৰলৈ সেইকাৰণে আহিলোঁ। ওলাবাচোন, আমি দুয়োগৰাকী গৈ তেওঁলোকৰ ঘৰত বুজাই থৈ আহিম। তেওঁলোকৰ শিশুটো উচ্চতা অনুপাতে ওজন কম হৈ আছে, NRC লৈ গ'লে যে ভাল হ'ব সেই বিষয়টোকে আমি বুজাই থৈ আহিমগৈ। ওলাবা। হ'ব বাইদেউ, আমি তেতিয়াহ'লে তাৰপৰা গৈয়ে আহোঁ। তুমি শিশুকেইটাক চাবা, বাইদেৱে আমি তেওঁলোকৰ ঘৰৰ পৰা আহোঁ। আহক বাইদেউ, আমি তাৰপৰা আহোঁ। অঁ বাইদেউ আহিছে। অঁ আপোনালোককচোন ছুপাৰভাইজাৰ বাইদেউ আহিছে। আহক বাইদেউ। ভালনে আপোনাৰ? মোৰ ভালেই, আপোনাৰ ভাল নহয়? অঁ ভাল। আজি আপোনাৰ শিশুটো কেন্দ্ৰলৈ নগ'ল, সেইবাবে ভাবিলোঁ ঘৰৰ পৰাই আহোঁগৈ বুলি। ল'ৰাটো কেন্দ্ৰলৈ কিয় নগ'ল? আজি তাক পঠাবলৈ নহ'ল বাইদেউ। আৰু তেতিয়া ঘৰত আছেনে? অঁ আছে, সি অলপ আগতে শুইছে। শুইছে যদি শুবলৈ দিয়ক। মোৰ আপোনাৰ লগতহে কথা কেইটামান আছে। কওকচোন বাইদেউ। আপোনাৰ ল'ৰাটোৰ উচ্চতা অনুপাতে ওজনটো কম হৈ আছে। ভয় কৰিবলগীয়া কোনো কথা নাই, অলপ যত্ন ল'লে সকলো ঠিক হৈ যাব। জয়সাগৰ হস্পিটেলত থকা NRC অৰ্থাৎ পৰিপূৰক পুনৰ সংস্থাপন কেন্দ্ৰলৈ আপোনাৰ শিশুটো পঠাব লাগিব। নাই নাই বাইদেউ, মই তাক ক'লেও নপঠাওঁ, তাক মই ঘৰতে ৰাখিম। তেনেকৈ নক'ব বাইদেউ, আপুনি আপোনাৰ ল'ৰাটোৰ ওজন আৰু উচ্চতা বৃদ্ধি হ'বলৈ হ'লে NRC লৈ পঠাব লাগিব। ল'ৰাটো সুস্বাস্থ্যৱান হ'ব, তেতিয়াহে আপোনাৰ ল'ৰাটো সকলো ফালৰ পৰাই ভাল হ'ব। পইচা ক'ত পাম বাইদেউ তালৈ যাবলৈ মই? পইচা কথা আপোনাক কোনে ক'লে? তালৈ যাবলৈতো পইচা খৰচ নহয়, তাত এটকাও পইচা দিব নালাগে, ওলোটাই আপোনাকে পইচা দিব। অঁ হয় নেকি? আপুনি সিদিনাখনো মোক নক'লে নহয়। আপুনিনো মোক ক'ত ক'বলৈ সুবিধাকণ দিলে? তেওঁ নাযাওঁ বুলিয়ে কৈ থাকিলে, মোৰ কথা একো নুশুনিলেও, মোক একো নুসুধিলেও।
এতিয়া আপুনি বুজিলে নহয় আপুনি তালৈ গ'লে আপোনাৰ এটকাও পইচা খৰচ নহয় আপুনি তালৈ গ'লে ল'ৰাটো তাত থাকিব পাৰিব আপুনিও লগত থাকিব পাৰিব ভাল ভাল খাদ্য খাবলৈ পাব খেলা ধূলা সামগ্ৰী পাব খেলিবও পাৰিব অঁ মোৰ ঘৰতনো কি খোৱা বস্তুৰ অভাৱ হৈছে আৰু খেলিবলৈ বস্তুৰ অভাৱ হৈছে তাক মই তালৈ নপঠাওঁ আপুনি বুজিবলৈ চেষ্টা কৰক বাইদেউ আপোনাৰ শিশুটো NRCলৈ পঠাব লাগিব আপুনি আপোনাৰ ল'ৰাটোৰ যদি ভৱিষ্যতৰ কথা চিন্তা কৰে ল'ৰাটো যদি সুৰক্ষিত বুলি ভাবিবলৈ বিচাৰে তেনেহ'লে আপুনি NRCলৈ পঠাব লাগিব তাৰপৰা আপোনাৰ ল'ৰাটো সুৰক্ষিত হ'ব কি কথা কৈছে বাইদেউ নিজৰ জন্ম দিয়া মাতৃজনী নিজৰ মাকৰ ওচৰত সুৰক্ষিত নহয় কাৰ ওচৰত সুৰক্ষিত হ'ব নপঠাওঁ তাক মই কোনো NRCলৈ নপঠাওঁ আপুনি আপোনাৰ শিশুটো পঢ়া শুনাকে আদি কৰি সকলো দিশতে ভাল হ'বলৈ হ'লে আপুনি আপোনাৰ ল'ৰাটোক NRCলৈ পঠিয়াব লাগিব আপুনি ভাবি চাওক আপোনাৰ ল'ৰাটো যদি সুস্থ সবল নহয় তেনেহ'লে আপোনাৰ ল'ৰাটো কেনেকৈ ভৱিষ্যতে ভাল মানুহ হ'ব সেয়েহে আপোনাৰ ল'ৰাটোক নিৰোগী কৰি ৰাখিবলৈ হ'লে সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখিবলৈ হ'লে আপুনি আপোনাৰ ল'ৰাটোক NRCলৈ পঠাব লাগিব তাত গ'লে আপুনি প্ৰত্যেক দিনাই 200 টকাকৈ পাব 14 দিনৰ পৰা 21 দিনলৈকে থাকিব পাৰিব হয় নেকি এই আঁচনি নহয় বাইদেউ এই আমি NRC কথাহে পাতি আছোঁ NRCত গৈ মানে আপোনাৰ সেই ল'ৰাটো যে NRCলৈ নিছিলে সেই NRCতনো কি কি সুবিধা পালে এই এখেতক অলপ বুজাই দিয়কচোন আপুনি ওলালেহি বৰ ভাল কাম কৰিলে বুজিছে NRC কথা কৈছে তাততো বহুত ভাল কি ভাল হয়নো কওকচোন বাইদেউ মোৰ ল'ৰাটো একেবাৰে গ্ৰামীণ অৱস্থা নাইকিয়া হৈ গৈছে হয় নেকি NRCটো নিলেহে তাৰ স্বাস্থ্য ভাল হৈ আছে তাক ডক্টৰে চাই থাকে দৰৱ দিয়ে প্ৰতিদিনে 200 টকাকৈ দিয়ে মই 14 দিন থাকিলোঁ 2800 টকা পালোঁ কিন্তু লোকচান হ'ল লাভেই হ'ল গতিকে আপোনাৰ ল'ৰাটো লৈ যাওক আকৌ আহিব নে জিলা খণ্ডলৈ আপোনাৰ এইখিনিমান খোৱা বস্তু দি পঠিয়াইছে কি বস্তু দিছেনো বাইদেউ NRCৰ কথাই কৈছা এটা খোৱা বস্তু টোপোলা য'ত চুজি চেনি ঘিউ বাদাম গাখীৰৰ পেকেট আৰু পনীৰ পেকেটো পোৱা যায় অঁ হয় নেকি তেতিয়াহ'লে মই পলম নকৰোঁ মোৰ ল'ৰাটোক মই জগাই দিওঁগৈ আৰু ময়ো ওলাওঁগৈ এই NRC চেণ্টাৰলৈ যাওঁ মেডিকেললৈ ফোন কৰোঁ তেওঁলোকে আপোনাক নিয়াৰ ব্যৱস্থা কৰি দিব হ'ব বাইদেউ আহক আমি সকলোৱে দেশৰ পৰা শিশুসকলৰ পুষ্টিহীনতা নিৰ্মূল কৰিবলৈ সংকল্পবদ্ধ হওঁ